ৰাইজ আজি মাৰ পাচলি বাগিচাখন দেখাওঁ বলো। আমাৰ ঘৰত তেনেকৈ কিনা পাচলি খোৱা নহয় আৰু তাৰ সম্পূৰ্ণ ক্ৰেডিট যায় মালৈ। মায়ে নিজে কোৰ মাৰি এই পাচলিখিনি কৰে আৰু হেন্দালিখন বেলেগে দি দিলেও তাত কিন্তু সহযোগ নকৰাকৈ নাথাকে। বেঙেনাটো বৰ্তমান বেছি হৈ থকা নাই। এইকেইটা জাতিলাও, খালি জাতিলাওকেইটা বুঢ়া হ'ল আৰু এতিয়া দিন গ'ল আৰু এইকেইটা এতিয়া সচলে থাকিলে। ৰাইজ এয়া তিতা কেৰেলা এতিয়া এটাই দেখিছো, বাকী ফুলি আছে আৰু তাৰপিছত এয়া কণ বিলাহী কালি এসোপামান ছিঙিলে, সেইকাৰণে কেইটামানহে আছেগে বাৰু। এয়া ফ্ৰেঞ্চ বিন, মই মানে অকণমান লেটকৈ আহিলোঁ, সেইটো কাৰণে ছিঙি মেলি বহুতখিনি আজৰি। এয়া তিহু গছ, তিহুটো লাগি আছে, গৰু বিহুলৈ হৈ যাবগৈ আৰু, খালি আমাৰ ঘৰত এতিয়া গৰুৱে নাই। এয়া কৃষ্ণ জলকীয়া বোলে, মই নামটো মায়েহে কৈছে, মই নাজানো। এয়া জিকাটো খালি ফুলিছে আৰু ফুলি পেলাই অকণমানকৈ কলি হৈছে আৰু। এবাৰ জাতিলাও ই অলপ লেট হ'ল। কিমান মস্ত পোক হৈছে এইখিনি, গোটেই গছৰ পাততকৈ বেছি পোক।